আৰু এইফালে চেক কৰা এডাল Akrapovic R1M একজছ আনিছোঁ মানে আৰু কোনডাল জনাবা কমেণ্ট কৰি ডাঙৰডাল নে সৰুডাল আৰু মজা পাবা কৈছোঁ নহয় এতিয়াৰ পৰা ভিডিঅ' একদম মজাকৈ আহিব তো ৰকম টাইপত একদম মানে ৰগৰ হ'ব অলপমান So hey guys, what's up and welcome back to my YouTube channel K Vlogs and guys সকলকে গুড ইভিনিং আশা কৰোঁ সকলো ভালে আছে সদায় ভালে থাকক এতিয়া টাইম হৈ গ'ল 5:06 তো সকলকে গুড ইভিনিং সো লেটস গো গাইজ গৈ আছোঁ বৰ্তমান গ্ৰাফিক্স মিডিয়া কাৰণ মানে কৈছিলোঁ তোমালোকক আৰু ইনষ্টাগ্ৰামৰ ষ্টৰি লগাইছিলোঁ যে মানে Akrapovicৰ ফুল চিষ্টেম এক্সজছডাল লগাওঁ নেকি Akrapovicৰ R1M ডাল অ' ছেট দিছিলে বে So let's go guys আৰু এফালে মানে চিভিলৰ কি মানে অভাৰব্ৰিজখন বনোৱাৰ পিছৰ পৰা অহাই নাই মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ৰাস্তাত চলো গাইজ আজি উঠি চাওঁ অভাৰব্ৰিজত ফাৰ্ষ্ট টাইম এখন অভাৰব্ৰিজত উঠিছোঁ মানে চিভিলৰ গীত যোৰহাট মেডিকেলৰ ওচৰৰ ফ্লাইঅভাৰত আজিয়ে উঠিছোঁ ফাৰ্ষ্ট টাইম আই থিংক এইখন ইখনতকৈ ক্ষীণ মানে সৰু মানে বহলটো ঠেক মানে সেইটো ক'ব লাগিব লেচু বাইকখনতকৈ মানে যিখন ফাৰ্ষ্ট আছিলে সেইখন মানে ফাৰ্ষ্টত অপেনিং হোৱাখনতকৈ এখন ছেকেণ্ডখন সৰু এখন বঙাল পুখুৰীখনতকৈ সৰু অকণমান চাইজটো দীঘল আছে কিন্তু সৰু গাইজ লেটছ গো আৰু এখন লৈ আহিছোঁ মানে R15 V4 আৰু মুখন নাই মুখন ঘৰতে থৈ আহিছোঁ তো মানে ঘৰতে মই ধুনীয়াকৈ লগাই ল'ম ফিটিং কৰি চ' এতিয়া যাওঁ ডাইৰেক্ট গ্ৰাফিক্স মিডিয়া লেটছ গো গাইজ আৰু পাব্লিক চেক কৰা নাই বে ইমানেই ভিৰ নহয় কি ক'ম মানে ভিৰ তামাম ভিৰ আজিকালি তো অ'কে বয়জ ফাইনেলি এফালে চেক কৰা এডাল লৈ ল'লোঁ একজছডাল আৰু ইয়াত কমেণ্ট কৰা কোনডাল আছে R1ৰ R1M ডাল আছে নে Akrapovicৰ নে একদম স্মলডাল আছে তো চেক কৰা গাইজ এইডাল লগাই দিমগৈ ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকে গম পাবাই মানে একদম ৰগৰ উঠিব আৰু অলপমান ক্লিপ লগাই দিম তোমালোকৰ কাৰণে মানে চাউণ্ড কেনেকুৱা আহিছে তো কমেণ্ট কৰি জনাবা যে চাউণ্ডটো কোনডালৰ ডাঙৰডালৰ নে সৰুডালৰ তো এইফালে যাওঁ এতিয়া হাইৱে দি ডাইৰেক্ট ঘৰ তো এইফালে লাইটো জ্বলি গ'ল তো লেটছ গো গাইজ চেক কৰা সন্ধিয়া সময়ত অহা মজাতে বেলেগ চেক ইট আউট গাইজ এইফালে ই চলাইছে লগতে আৰু যিহেতু ইয়াৰে বাইক এতিয়া হাইৱেত ইয়ে চলাইছে তো মই আৰামছে বহিছোঁ আৰু ধুনীয়াকৈ ভিউ এনজয় কৰিছোঁ তো লেটছ গো অ'কে বয়জ ফাইনেলি এইফালে চেক কৰা 5:52 আৰু এতিয়া মানে যাওঁ ঘৰলৈ তাৰ আগত মানে এইখিনিতে ধুনীয়াকৈ ফটো চটো দুগৈমান মাৰি লওঁ আৰু এইফালে V4 আৰু মুখন আজি নাই অনা যিহেতু আৰু এইফালে চেক কৰা এডাল Akrapovicৰ এডাল একজছ আনিছোঁ মানে আৰু কোনডাল জনাবা কমেণ্ট কৰি ডাঙৰডাল নে সৰুডাল M-ডাল নে স্মলডাল চ' এতিয়া দুকপিমান ফটো মাৰি লওঁ আৰু তাৰপিছত নেক্সট ভিডিঅ'ত তোমালোকক একদম মানে মজাকৈ দেখাই দিম কোনডাল আনিছোঁ আৰু এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব মানে চাউণ্ডটো চাই পেলাই চাউণ্ডটো চেক কৰিম বাৰু অলপমান ক্লিপ লগাই দিম এডাল লগামগৈ কাইলৈ মানে ঘৰত লগাই দিম আৰু কাইলৈ ঘৰত লগাই দিয়াৰ পিছততো মজা লাগিব কৈছোঁ চাউণ্ড এইবিলাক গুলি আহিব তো ফুল চিষ্টেম যিহেতু লগাই দিম তো ব'লা আজি ঘৰলৈ যাওঁ আৰু এডাল নেক্সট ভিডিঅ'ত জনাই আছোঁ মানে দেখুৱাই দিম ধুনীয়াকৈ চাউণ্ড টাউণ্ড পূৰা চেক কৰাম তো নেক্সট ভিডিঅ'টো একদম চাবা আৰু মজা পাবা কৈছোঁ নহয় এতিয়াৰ পৰা ভিডিঅ' একদম মজাকৈ আহিব তো ৰকম টাইপত একদম মানে ৰগৰ হ'ব অলপমান তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ নে কি কোৱা যদি ভিডিঅ'টো ভাল পালে কমেণ্ট লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰা আৰু
চ' 5টা 53 হ'ল যিহেতু তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টেক কেয়াৰ বাই বাই তো গাইজ কিপ চাইনিং কিপ ছাপৰ্টিং চাইনিং অফ কিপ ব্লগছ গাইজ বাই বাই লেটছ গ' বাই